আপোনালোকৰ মাজলৈ এনেকুৱা এটা পদ্ধতি লৈ আহিছোঁ। আপোনালোকে ঘৰতেই LED বাল্ববোৰ ঠিক কৰিব পাৰিব। প্ৰথমে আমি এতিয়া হোল্ডাৰ চেক কৰি চাওঁ। বহুত কমকৈ জ্বলিছে। এতিয়া আমাৰ ঘৰত চবৰ ঘৰতে থাকে টকৌৱা ৱা দি এতিয়া চেক কৰোঁ। আপোনালোকে এটা এটাকৈ শ্বট দি চাব লাগিব। এনে ধৰণৰ ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভাল লাগিলে লাইক কৰিব, লগতে শ্বেয়াৰ কৰি দিব। গোটেইকেইটা বাল্ব চিজ কানেকশ্যনত থাকে, সেইকাৰণে শ্বট দি চাব লাগে। এইটো বাল্বতে প্ৰব্লেম হৈ আছিল। ভালদৰে শ্বট কৰি চাওক। এই বাল্বটো উঠাই দিব লাগিব। উঠাই দিয়াৰ পাছত ছল্ডিং কৰিব লাগিব। আকৌ এবাৰ চেক কৰি চাওক। ভালকৈ জ্বলিছে। হোল্ডাৰৰ পৰা লাইটটো খুলি ল'ব লাগিব। খুলি লোৱাৰ পাছত ভালদৰে ছল্ডিং কৰিব লাগিব। গেৰাণ্টি শেষ হোৱা বাল্বটো আপোনালোকে ঠিক কৰিব পাৰিব। আকৌ 1 বছৰ চলিব পাৰিব। ছল্ডিং কৰা হৈ গৈছে। এতিয়া আমি চেক কৰি চাওঁ। ভালকৈ জ্বলিছে।